Welcome back to my channel Express Vlogs আৰু বৰ্তমান টাইম বাজিছে কমসে কম 4টা আৰু গোটেই দিনটো মই ঘৰৰ ভিতৰতে ঘুমাই আছিলো আৰু হয়তো মোৰ দৰে বহুত মানুহে ঘৰৰ ভিতৰৰ পৰা ওলাব পৰা নাই কাৰণ সকলোৱে জানে বৰ্তমান টাইমত মানে কি এনেকুৱা লেভেলত গৰম দি আছে মানুহবিলাকে ওলাওটো বহুত দূৰৰ কথা মানে ঘৰৰ ভিতৰতে থাকিব পৰা নাই আপোনালোকে এই সূৰ্যৰ তাপটো দেখা পাই ফেলে কোনে ক'ব পাৰিব ন যে এতিয়া কমসে কম 4:30টা বাজিছে সাবরে কি তাপ দিয়েছে কমসে কম দিনের 2টা মান বাজিছে দুপরিয়ার কি মোর দরেও বহুত ইউটিউবারে গরমের কারণে ঘরের পৰা ওলাব পৰা নাই ভিডিও দিব পৰা নাই তো মো ঘৰৰ ভিতৰতে আছিলো তো ভাবিলো ভিডিও নেতাকা থাকিলে তো কি হ'ব তো একবার ঘৰৰ পৰা উলাই আহিলো আমাৰ এখানে আমাৰ বস্তিতে আমাৰ গাঁৱৰে ভাষাত বস্তি বুলি কয় তো এখানে একবার উলাই আহিলো অকমান বতাহ খাম বুলি কিনে বতাহও দিয়া নাই সাবরে গাছৰ পাত যদি এটা লৰিছে চাওক মানে কি অলপ বতাহও নাই তো যিয়ে নহওক অকমান কথা পাতিব আহিছো আপোনালোকৰ লগত তো আমাৰ অসম বুলি নহয় আমাৰ অসমৰ বাহিৰতো বহুত বেছি কৰি মানে কি লাগত কৰি অধিক গৰম দি আছে কত জানানে আৰে ভিতৰত সকলোতকৈ বেছি গৰম দিয়া ঠাইখিনি কোনখিনি জানানে তো সেই ঠাইখিনি হৈছে দিল্লী তো বৰ্তমান কিমান ডিগ্ৰী সেলসিয়াছ চলিছে জানেনে গৰমৰ দিল্লীত ৰবক দেখাই আছো চাব পৰিছে এইটো হৈছে আমাৰ লোকেশন ইয়াৰে তো বৰ্তমান আমাৰ ইয়াত দি আছে 36 ডিগ্ৰী সেলসিয়াছ তো তাতেতে আমাৰ ইমান গৰম লাগিছে আৰু নিউ দিল্লী আমাৰ দিল্লীটো দেখাই দিছো আপোনালোকক তো সাবরে দিল্লীত বৰ্তমান দি আছে 44 ডিগ্ৰী সেলসিয়াছ তো নিউ দিল্লী সাবরে আপোনালোকে একবাৰ ভাবি চাওকচোন আমাৰ ইয়াত ইমানখিনি গৰম হোৱাৰ পিছতো আমি থাকিব পৰা নাই ভালকে আৰু তাতে ইমান গৰম দিছে তাৰে মানুহবিলাকে বাৰু কেনেকৈ আছে তো একবাৰ ভাবিব লগা কথা এটা 44 ডিগ্ৰী সেলসিয়াছ কম নহয় আৰু দিনত কমসে কম এতিয়াতো বহুতখিনি টাইম হৈ গ'ল দিনত তাতে 48 চলিছিল মানে 50ৰ আহে পাহে আহিছিলে আৰু নিউজ মতে শুনা মতে দিল্লীত বোলে 50ৰ পৰা 60ৰ ভিতৰত থাকিব তো ভাবক তাৰে মানুহবিলাকে কেনেকৈ থাকিব দিল্লীক ধৰিয়ে উত্তৰ ভাৰতৰ কিছুমান স্থান বা অঞ্চলতে 45 ডিগ্ৰী সেলসিয়াছতকৈও অধিক হৈ আছে তাপমান তাৰ পিছতে আজি এসপ্তাহ মানে হৈ যাব বা দুসপ্তাহ মানে হৈ যাব মানে কি বৰষুণ বলা কোনো নামো নিশানে নাই মানে কি বৰষুণে দিয়া নাই আৰু তাৰ উপৰি বৰষুণ নিদিয়াৰ কাৰণে আৰু বেছি গৰমটো লাগিছে হয়তো যদি বৰষুণ দিলে অকমান হলেও গৰমটো থামিলে হয় আজি অলপমান গৰমটো কম বেলেগ কেইদিন মানত কৰি আৰু আপোনালোকে অকমান সাৱধানে চলক কাৰণ আমাৰ গাঁৱত বুলি ক'ব পাৰি আমাৰ গাঁৱতে মানে কি গৰমৰ কাৰণে বহুত কেইজন মানুহৰ মানে কি বেমাৰ আজাৰ হৈছে আৰু কিছুমানতো মানে কি বেছি কৰিও হৈছে তো সেই কাৰণে এইকেইদিন ক'তো ভালকে যোৱাও নাই গৰমৰ কাৰণে আৰু আপোনালোকেও ঘৰতে থাকক ভালকে সাৱধানে চলক গৰমৰ প্ৰমাণ আমাৰ এফালে চাবৰে একদম ঘামত মানে কি পাগলা হৈ গৈছে ইও মানে কি ঘৰৰ পৰা দিনটো ওলাই নাছিল তো এই জাষ্ট উলেল আৰু তাতেও ইমান গৰম নৰ্মেলি সকলো স্থানতে 35 ডিগ্ৰী সেলসিয়াছত থাকিলে মানে কি ভালেখিনি চলি থাকে যদি তাত কৰি অধিক মানে সেলসিয়াছ হৈ যায় তো অলপমান চলি থকাটো টানে হয় বাধ্য গা-চা ধুই আহিলো আৰু এই মাত্ৰ আহি পেলাই চালো বতৰটো মানে কি অকমান ভাল কৰিছে চাবৰে ডাৱৰীয়া কৰিছে মানে কি ৰাতিলৈকে হয়তো বৰষুণ দিব তো বৰষুণ দিলে মই আপোনালোকক ক'লো নেক্সট ভিডিঅ'ত ইয়াত ৰাস্তাত নাচিম এই ক'লো আপোনালোকক আমাৰ সিন্ধুদা আছে মানে মিন্টুদা আছে দুটা মানে যাই আছে কোকৰাঝাৰ আৰু কোকৰাঝাৰত কি যাই আছে লোকে হোস্টেল লাইফ কি আনজো কৰিব যাইছো আমি আজি কিবা আছে বোলে ফেয়াৰৱেল এখন আছে হোস্টেলৰ আচ্ছা মিন্টুদা যেটা আগত এক ষ্টুডেন্ট আছিল কি মানে পঢ়ি আছিল ইঞ্জিনিয়াৰিং তো আমি যাইছো আজি তাৰে ফেয়াৰৱেলত পাৰ্টিসিপেট কৰবা মানে আজি দুখৰ ভাগি হম মানে এই গৰমত মানে এনজয় কৰিব যাই আছা ইয়েস আচ্ছা বাকি তাৰপা আকৌ কালি আহিবি তো বৰ্তমান কালিলৈকে মই যোৱাৰ প্ল্যান বনাই আছো চাও কি হয় মতো প্ল্যানটো কৈ দাও তো কালি আহিবি কালি আমি তাৰে বাইরে বঙাইগাঁও যাম বঙাইগাঁৱৰ পৰা আমি ধুবুৰী উঠি যাম অসমখন ভ্ৰমণ কৰিব উঠি আছে নেকি কালি আহিব কোনটো যাম আৰু বৰ্তমান ইয়াত ৰঙিয়া ষ্টেচনলৈকে থবলৈ যাই আছো আৰু থৈ পেলাই ঘৰলৈকে আহিম আৰু ঘৰত আহি এখন ফাংচন আছে বাকী ফাংচন আপোনালোকক দেখাম বাকী জিন্দিটা আজক থৈ পেলাই আহিলো আৰু এফালে আমাৰ কবিন্দা আছে এফালে আমাৰ ভাই আছে আৰু এফালে আমাৰ ঋতুদা আছে তো বৰ্তমান সিহঁতক থৈ পেলাই যিহেতু আহিলো এতিয়া বৰ্তমান ফাংচন চলি আছে আমাৰ ফাংচনলৈকে যাওঁ মানে কি আৰু আহি গ'লো ফাংচন আৰু ফাংচনতো বেছি সময় নাথাকো ঘৰলৈ যামেই মানে বহুতখিনি মানে কি এইকেইদিন কষ্ট হৈ আছে অলপ মানে টোপনি ক্ষতি হৈ আছে তো সেইকাৰণে জল্দিয়ে যাম আৰু আৰু গাইজ আহিলো ফাংচনৰ পৰা আৰু আপোনালোকক ফাংচনখন ইমান এটা দেখুওৱা নাই আৰু আপোনালোকক যে অকণমান মানে কি আগতে মানে কি দুপৰীয়া টাইমত ভিডিঅ'ত কৈছিলোঁ যে যদি বৰষুণ আহে মই নাচিম তো বৰষুণ মানে কি আহিছে গাইজ তো মানে কি অকণমান আগতে অলপ বেছি জোৰত দিছিল কিন্তু এতিয়া মানে লাহে দি আছে কিন্তু পৰিৱেশটো একদমেই ঠাণ্ডা পৰিৱেশ তো ভাল লাগিব শুই পেলাই তো আজিৰ ভিডিঅ'টো এখানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ যদি ভিডিঅ'টো চাই পেলাই অকণমান হ'লে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো কৰিব ছাবস্ক্ৰাইব 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ কৰি দিয়ক জল্দি তাৰপিছত বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম বাই বাই